ল'ৰাটো ৰাস্তাত খালি পৰিবহণ ব্যৱস্থা বিচনাত পৰি থাকি ঘাঁ হৈ হস্পিটেলৰ ৰেহাই কৰি দিয়ে অলপ টকা ময়ো তেনেকৈ মই দেখাই দিছোঁ আৰু যদি কিবা দেখাই থাকে হস্পিটেলৰ চৰকাৰে তেতিয়া ব্লক গুৱাহাটীলৈ লগ দিছি তেওঁ ক'লে নিয়মতে হেনো কিবা SC ST কাৰণে দেখাই ব্যৱস্থা আমি হ'লেও তাৰ ভিতৰত মাইনৰিটি হ'লেও ক'ৰবাৰ পৰা কিবা চিকিৎসা কাৰ্য ব্যৱস্থা কৰিব পাৰিলে আমি গতিকে নিয়মৰ বাহিৰত একো কৰিব নোৱাৰোঁ বুলিছে আৰু কিবা কৰিব পাৰিলে আপুনি কৰিব পাৰিব পিছে আপোনালোকক লগ ধৰিবলৈ ৰাজধানীলৈ যাওঁ নেকি ৰাতি ইয়ালৈ আহিব বুলি জানি হাততে সৰক্ষণ পালে যদি এতিয়া গৈ আমাৰ অনুষ্ঠান হ'বলৈ দিয়া ইয়াৰ পৰা মই আন্দোলনৰ কাৰণে প্ৰস্তুত কৰিব লগা আছে মা মনকে বাজিলে ব্যৱস্থা কৰি দিলে আমি ইয়াৰ পৰা যামগৈ এনেকৈ চবতে মাছুল ৰেহাই থাকিলে দেশখন চলাবলৈ চৰকাৰে পইচা ল'ব দেশৰ কথাই যদি ভাবে চৰকাৰী মাছুল খাজনা সকলোতে আপোনালোক কোটিপতিসকলে ৰেহাই দিছে আৰু দুয়োটাই কথা ওলাব লাগিব গোটেই দেশৰ জনতাই এডভান্স দিছোঁ নহয় চিকিৎসা কৰে কিমান
জেনেৰেল হোৱা মানে চাকৰি নাপায় আপোনাৰ ঘৰত গাড়ী চলাই খাবলগীয়া হৈছে। এই পইচা কিন্তু ল'ৰাটোৰ শিক্ষা নাই শিক্ষা নহয় দুদিন পিছত আকৌ পইচা বিচাৰিব তাৰ চিকিৎসাধীন হ'লে হ'ব বুলি কৈছে ডাক্তৰে হস্পিটেলৰ বস্তু বেয়া কৰি দিয়ক দুদিনীয়া আমি আৰু গম দিওঁ
দিগদাৰ হৈ যাব পানী অকণমান হয় অৰ্থ মন্ত্ৰালয়ৰ কাম কৰি গৈছে তোমালোকে অনুভৱ কৰিব পৰা নাই নোৱাৰা কিয় কাৰণ আমি যিমানে একেলগে খোজ নাকাঢ়ো কিয় তোমাৰ আৰু মোৰ পথৰ প্ৰকৃতি সম্পূৰ্ণ বেলেগ আমি খোজ কাঢ়িব লাগে পূজা ধৰিলে তোমালোকৰ পথ নচলে পৰিঘৰটো পিন্ধিবলৈ জোতা বা চেণ্ডেল কিবা যোৱা আমাৰ সম্পূৰ্ণ তোমালোকে আমি জানেৰে লেভেল লাগি আছে গৌৰেগা আমাৰ সকলোৰে কথা নাজানে হয়তো ভাবিছে এছপিঅ ইমান সুবিধা থকাৰ পিছতো কিয় এনেদৰে নিৰাপত্তাহীন সাধাৰণ মানুহ থাকি নিশ্চয় মই এটা মহা অকৰ্মণ্য বাবে নহয়নে ময়ো পঢ়া শুনাত ভাল HS শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱাৰ পিছত BA ফাইনেল পৰীক্ষা দিব নোৱাৰি কৰ্মসংস্থাপন বিচাৰিবলগীয়া আৰু বিচাৰি আজি এই নিউজ চেনেলটোৰ টেকনিকেল এছিষ্টেণ্ট ফাৰ্ষ্ট মাৰ্কত বিহেকৰ জানিও আচৰিত হ'ব বুলি স্বাধীনতা লাভৰ ৭৫ বছৰৰ পিছত ৭২টা বছৰেই সংৰক্ষণ ৰেহাই চৰকাৰী বিশেষ অনুদান স্কলাৰশ্বিপ পাই থকাৰ পিছতো কোনোবা SC নিবনুৱা দেখা হৈ থাকিব পাৰে দাদা গোষ্ঠীভিত্তিক সংৰক্ষণ ব্যৱস্থাই দিয়া সুবিধাখিনিৰ সমস্তখিনি ৯০% ভোগ কৰে সেই গোষ্ঠীবোৰৰ ১০% অভিজাত বা মানে আছে আমাৰ তেওঁৰ পিতৃ আছিল মন্ত্ৰীপুত্ৰ তেওঁ সংৰক্ষণৰ সুবিধাৰে ঘৰ প্ৰশাসনিক চুবুৰীয়া অৱসৰৰ পিছত এতিয়া দলিতৰ নেতা তেওঁৰ পুত্ৰ সংৰক্ষণৰ সুবিধাৰে ডাক্তৰ অনুসূচিত জাতি জনজাতিৰ বাবে থকা সুবিধাসমূহ মুছলিম ব্যৱস্থালৈ পুৰুষানুক্ৰমে ভোগ কৰি আহিছে আৰু বাকী থকা 10% সুবিধাৰ বাবে বাকী অৱশিষ্ট 90%
হৈ নাথাকিবলৈ দুটা এটা হয় অভিযান মায়া নহয় উগ্ৰপন্থী আপোনাৰ পৰা বিশ্বাস কৰিবলৈ অভিযান এছপিসকলে এৰি যোৱা 10% সুবিধাৰ বাবে যেতিয়া 90% এছপিয়ে যুঁজিব লাগে তেতিয়া স্বাভাৱিকভাৱে গৰিষ্ঠ সংখ্যকেই বঞ্চিত হয় আৰু সেইবাবে স্বাধীনতাৰ ৭০ বছৰৰ পিছতো দৰিদ্ৰতা ঘোষণাই আজি এছপিৰ মাজত বঞ্চিত অপহৃত হৈ পৰা এছপিসকলক বুজাই দিয়া হয় তেওঁলোকৰ আজিৰ অৱস্থাৰ বাবে জেনেৰেলসকল দায়ী বেগৰামসকল দায়ী আৰু এতিয়া আৰম্ভ হয় উগ্ৰপন্থা বিবেকে এই পন্থাৰে খোজ ল'ব নিদিয়ে বাবে আজি মই এছপি হৈও বেকাৰ গোষ্ঠীভিত্তিক সংৰক্ষণৰ নিচিনা অবৈজ্ঞানিক প্ৰক্ৰিয়া এটা যোগেদি সুবিধাসমূহৰ গৰিষ্ঠভাৱে সেই বস্তুসমূহৰ অনিশ্চিত হস্তগত কৰে যাৰ আচলতে সংৰক্ষণে নালাগে আৰু যাৰ সংৰক্ষণ লাগে সেই দৰিদ্ৰ দুৰ্বল চাপ বঞ্চিত হৈ কিন্তু নিজৰ সাংঘৰ্ষ মানি নযোৱাৰ ভয়ত আমাৰ দলিত নেতাসকলে সেয়া হ'বলৈ নিদিয়ে বেগৰাম কলিতা আৰু দীপক বসুমতাৰীয়ে এখন নাও আনিছে কিন্তু নাও মাৰিছো বিপৰীত দিশ ফলত আমাৰ নাও কাহানিও আগুৱাই নাযায় বছৰটোৰ বছৰে আমি একে ঠাইতে হয়তো বহুতো পিছুৱাই হয় বাইদেউ পৃথিৱীৰ আটাইতকৈ ধনী দেশ কি বাৰু ভ্যাকেন্সি এণ্ড কোম্পানী গ্লোবালৰ তেওঁলোকে লক্ষ্য থাকে কিন্তু আমেৰিকাত অতিক্ৰম কৰি এতিয়া চাইনা পৃথিৱীৰ আটাইতকৈ ধনী দেশ য'ৰ 100% পৃথিৱীৰ ধনী দেশ জীৱনৰ দুখনেই মংগোলীয় দেশ মংগোলীয় বুদ্ধিভিত্তিক অথচ ভাৰতত আৰু মংগোলীয় জাতিৰ গোষ্ঠীবোৰে নিজৰ গাত বুদ্ধিহীনৰ চাপ মাৰি এজন ধনাঢ্য অকৰ্মণ্যৰ বিচাৰ শব্দ বুজিছে জীৱনে কি ক'ব বিচাৰিছে অসমৰ ক্ষেত্ৰতে অনুসূচিত জনজাতি গোপিত 29টা কমিউনিটি আটাইকে জানিব ইয়াৰ ফলত আমাৰ জনগোষ্ঠীবোৰৰ মাজত সুস্থ প্ৰতিযোগিতাৰ মানসিকতা ঘূৰাই আৰু এদিন ধৰি গৈ জনগোষ্ঠীবোৰ ল' আইকিউ মানে বুদ্ধিহীন হৈ পৰিছে আমাৰ আজি অঞ্চলৰ নেতাসকলৰ এনেকৈ কোনো বাদ আজিৰ ঘটনাটো ৰেকৰ্ডিং কৰিব লাগিব এইবিলাক কথা প্ৰচাৰ
학문형도 대단합니다. 만약에 리자미션 누구하니까 코로나 바꿔 보여주려고 하네. 그래도 서울 인대나 들어가는 디셈버 어떤 얘기? 수영장에 보시면 나누어진 디스코 한국인들의 살던 동물들이 보이는데 한국 사람을 배웠어. 아까 무슨 했구나. 너무 서로에 나타나서 대화하라. 어떤 얘기를 상관을 해요. 나 디스코를 그냥 보내고 아마 그거에는 제일 가서 상품 관계가 이렇게 이런 것은 나이가 근데 아마 제일 가서 나는 이 걸어 아까 우리가 만들 거예요. 뭐가 말이 사차원 동안 보내 나와들이 이겨나가는 것을 키아 보여줘서 그래 와는 게 인자가 아무데나 걸어도 이 말. 사복이 아마 어디 비슷하다고 우리 나이를 몰라. 앞으로는 더 것은 자기 자녀를 미션 바꿨던 소리 감사합니다. 하마스였습니다. 아브라함을 SBSB 문익스테이트를 도구에 가기 대민의 요약 다른 백화가 돈이 디키도 부스터부스터 SBSB 성사가 하고 아니면 아니면 야구를 바로 그 건물이 SBSB 아우다를 왜 디스플레이가 왜 나는 양쪽 아브라함을 떼고 공백을 보면 그때 먼 사람들은 여기다가 이사람들은 안장을 얘기해서 나무도 아파야 kameraman kamera sekolahnya di sudah lagi baru kita ya ini dulu ini orang itu orang Di sini orang sih perempuan teman-teman kok. Ini teman teman. Ya kok. Boleh kok. Anda orang masih bersuka sama hak. Enggak karena hari ini soal temuan kalau sama anda. orang 나오니 그거 수고하다고 itu orang dia banyak studi itu apa ini tahu ini kamu di ekonomi itu cinta berwasa 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 tahu tidak nama kita satu berwasa di kalau kita
পৰিৱৰ্তন হ'ব। আমি লগ হ'ব পাৰিলেও আমি মানে মই আপুনি বেকৰা হয়তো ভাই আজি আমি যেনেদৰে খোলাখুলিকৈ কথা পাতিলোঁ, এনেদৰে কথা পাতিব পাৰিলে আমাৰ নিজৰ অস্পষ্টতা আৰু দূৰত্ব যেন কমিব। আৰু এদিন আমি লগ হ'ব পাৰিম। অস্পষ্টতা কৰিলে দূৰত্ব কমিলে হয়তো আমি এদিন এটা পৰিচয় খোলাকৈ আহিব পাৰিম। জাত পাত গোষ্ঠী পৰিচয় বৃহৎ এক পৰিচয়, মানুহৰ পৰিচয়। ধনী দুখীয়া বনুৱা কৃষক সবৰী যুৱলী সকলোৱে নিজৰ বুলি ভাবিব পাৰে এখন আপোন দেশ হয়তো আমি পাব পাৰোঁ। যিখন আপোন দেশ ৭৫ বছৰে পাব নে নাপাব প্ৰশ্ন হৈ গৈছে। পেটৰ বাবে ব্যৱস্থাপনাত আশাতে বহি থাকে। এইসব নেতা এইসব বুদ্ধিজীবী আৰু এই কংকিল ব্যৱস্থাৰ ওপৰত আশাবাদী থকাৰ মুকলিলা বেকৰামে চিনি পেলায়। পেটৰ দেওয়া আজিৰ পৰা এই ব্যৱস্থা এই বুদ্ধিজীৱী এই নেতা এইবোৰৰ পৰা আশাবাদী নিজকে অধিক কৰি নাৰাখে। নিজাকৈ কিবা এটা শুনিব এইটো ভৰাব ভাবিছে। আজি স্বাধীন হ'ল, আজি পেটৰ কলিতা স্বাধীন হ'ল, আজি পেটৰ কলিতা স্বাধীনতা দিব। বেকৰাম একাউণ্টাৰ প্ৰত্যেক বিফল অংগৰ চিন্তাধাৰা কৰিব হয়তো ইয়াক ৰোধ কৰিব পৰা নাযাব। বৰবাদ এই বিদ্ৰোহৰ বীজ ৰৈ যাব। আৰু যিকোনো প্ৰমাণে এই ধাৰা অব্যাহত ৰাখিবই লাগিব। কোনোবাই ৰাখিব দিনক বিদ্যুৎ বা মনে কথা নহয়, ধুমুহা লাগিব। ঘোষটো দিব হয় এই কংকিল ব্যৱস্থা সলনি ধুমুহা লাগিব। আৰু কাৰোবাৰ কাৰোবাৰ নিশ্চয় এই ধুমুহা লাগিব। আজকের ভোর তারে আজি পেটৰ কলিতাৰ স্বাধীনতা দিব। Siddhi Kambare Mano Vinodame Dudasturi